নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে মোৰ সন্মুখত কিছুমান বস্তু দেখা পাইছা আৰু ঠিক একে ধৰণৰ কিছুমান বস্তু তোমালোকে এই কাঠৰ চিত্ৰখনত দেখা পাইছা অৰ্থাৎ এই বস্তুবিলাকৰ বিষয়ে আজি আমি আলোচনা কৰিম গতিকে তোমালোকে বুজি পাইছে যে আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম পাঠ আকৃতি আৰু নক্সা এই পাঠটোৰ ওপৰতে কিছু কথা আলোচনা কৰিম ঠিক আছে গতিকে আমি এতিয়া পাঠলৈ আগবাঢ়ো প্ৰথমে তোমালোকে চোৱা যে এই ছবিখনত কি দেখা পাইছা যে তোমালোকে দুখনমান কেৰম বোৰ্ড দেখা পাইছা যিকেইখন নেকি চাৰিচুকীয়া মানে বৰ্গাকৃতিৰ তাৰ কাষতে আছে কেইটামান বল যিকেইটা নেকি গোলাকৃতিৰ মানে ঘূৰণীয়া আৰু তাৰ সন্মুখত আছে এইটো দেখিছা তোমালোকে এটা বেডমিণ্টন কক যাৰ আকৃতি অলপ ইয়াৰ নিচিনা নহয় জানো আৰু তাৰ কাষত আছে দুটা চুঙাজাতীয় বস্তু যাক আমি দূৰবীক্ষণ যন্ত্ৰ বুলি ক'ব পাৰোঁ সেইকেইটা হ'ল মোৰ লগত থকা এই চুঙাটোৰ নিচিনা ঠিক আছে আৰু তাৰ কাষতে আছে ক্ৰিকেট বেট নহয়নে যিখন নেকি আমাৰ অলপ আয়তাকৃতিৰ ঠিক আছে গতিকে আজি এই বস্তুবিলাকৰ কিছুমান জ্যামিতীয় আকৃতিৰ আৰু ইয়াৰ কিছুমান জ্যামিতীয় অৰ্থাৎ গাণিতিক বৈশিষ্ট্যৰ বিষয়ে আমি আলোচনা কৰিম আৰু তাৰ কাৰণে আমাৰ এই বস্তুবিলাকে বিশেষ সহায় কৰিব ঠিক আছে গতিকে আমি আলোচনালৈ আগবাঢ়ো আজি আমাৰ এই আলোচনাত আমি মূলতঃ কেইটামান নিৰ্দিষ্ট বস্তুৰ ওপৰত আলোচনা কৰিম সেইকেইটা হৈছে ঘনক আৰু আয়তীয় ঘনক দ্বিতীয়তে আছে গোলাকৃতি বস্তু তৃতীয়তে চুঙা আৰু চতুৰ্থতে আহিব শংকুজাতীয় বস্তু লগতে আমি কিছুমান নক্সাৰ বিষয়েও আলোচনা কৰিম ঠিক আছে গতিকে প্ৰথমে আমি আহোঁ ঘনক আৰু আয়তীয় ঘনক গতিকে ঘনক আৰু আয়তীয় ঘনক বুলি ক'লে আমি কেনেকুৱা ধৰণৰ বস্তু বুজিম অলপ এনেকুৱা ধৰণৰ বস্তু মানে গোটা জাতীয় আৰু আয়তৰ নিচিনা বা বৰ্গটোৰ নিচিনা বস্তু ঠিক আছে যিটো নেকি তোমালোকে কাষৰ চিত্ৰত দেখা পাইছা সেইকেইটা হ'ল ঘনক আকৃতিৰ বস্তু অৰ্থাৎ প্ৰথমে আমি ঘনকৰ বিষয়ে আলোচনা কৰিম ঘনক মানে হ'ল এনেকুৱা ধৰণৰ বস্তু যাৰ দীৰ্ঘ প্ৰস্থ আৰু উচ্চতা সকলো সমান যিটো নেকি আমি কাষৰ চিত্ৰটোত আমাৰ দেখাৰ নিচিনাকৈ যেনেকৈ আমাৰ ইয়াৰ উদাহৰণ হ'ল আমাৰ লুডু গুটি তোমালোকে যিটো লুডু খেলা তাৰ যিটো গুটিটো ইয়াৰ সকলো ফালে সমান থাকে আৰু ঠিক দেখিবলৈ এনেকুৱা ধৰণৰ অলপ নহয় জানো তোমালোকে এনেকুৱা বস্তু প্ৰায় দেখা পোৱা এই বস্তুটো তোমালোকে চাবা যদি সন্মুখৰ পৰা চোৱা ইয়াৰ এই আটাইকেইটা বাহু সমান ইয়াৰ আটাইকেইটা সমান ঠিক আমাৰ ঠিক তেনেকৈ এই চাইডেও আমাৰ আটাইকেইটা সমান আৰু এইফালেও আমাৰ আটাইকেইটা সমান বা এনেকৈ চালো অৰ্থাৎ আমি যিফালৰ পৰা চাওঁ ইয়াৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা আটাইকেইটা সমান জোখৰ হয় আৰু তেতিয়া আমি তাক কওঁ ঘনক মনত ৰাখিবা ঘনক ঠিক এনেকুৱা ধৰণৰ বস্তুবিলাক কিন্তু আমি ঘনকৰ ক্ষেত্ৰত আমি এটা কথা চাওঁ যে ইয়াত যদি তোমালোকক হিচাপ কৰিবলৈ দিওঁ যে ইয়াৰ চুক কেইটা তোমালোকে হিচাপ কৰি চোৱা ইয়াৰ চুক কেইটা যদি আমি হিচাপ কৰোঁ 1 2 3 4 ঠিক তেনেকৈ এইফালে যদি চাওঁ 5 6 7 8 অৰ্থাৎ ইয়াৰ আমি মুঠতে চুক পালো 8টা আৰু ইয়াৰ পিছত আমি ইয়াৰ যদি তল চাওঁ অৰ্থাৎ ইয়াৰ পিঠি কেইখন আছে ঠিক আছে আমি হিচাপ কৰোঁ কেইখন পিঠি আছে মই ইয়াত নাম্বাৰিং কৰি থৈছো 1 2 3 4 5 and 6 অৰ্থাৎ আমি ইয়াত তল পালো 6খন আৰু ইয়াত কাষ যদি হিচাপ কৰোঁ কাষ কিমানটা আছে চোৱা য'ত আমাৰ দুখন তল এনেকৈ লগ লাগে সেইটোৱে হ'ব কাষ গতিকে ইয়াত এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা নটা 10টা 11টা 12টা অৰ্থাৎ মুঠ ইয়াত 12টা কাষ আছে গতিকে আমি গম পালো এনেকুৱা ঘনকাকৃতিৰ বস্তুত মুঠ 8টা চুক 6খন তল আৰু মুঠ 12টা কাষ থাকিব ঠিক আছে এইটো মনত ৰাখি থবা ঠিক তেনেকৈ এইটো হ'ল ঘনক আৰু ইয়াক কয় আয়তীয় ঘনক অৰ্থাৎ ইয়াৰ চবফালে সমান নহয় এইফালে দীঘল আছে আৰু এইফালে চুটি বা এইটো উচ্চতাটো কম আছে অৰ্থাৎ যাৰ দৈৰ্ঘ্য প্ৰস্থ আৰু উচ্চতা সমান নহয় কিন্তু এনেকৈ পোন হয় দেখিবলৈ তেনেকুৱা ধৰণৰ বস্তুক আমি কম আয়তীয় ঘনক আৰু ঘনকৰ দৰে ইয়াতো চুক সমানেই পাম আমি 8টা চুক পাম 6খন তল পাম আৰু মুঠ 12টা কাষ পাম ঠিক আছে গতিকে আশা কৰোঁ তোমালোকে এই বস্তুটো বুজি পাইছা ঠিক আছে আমি এইটো আঁতৰাই ৰাখিছো ইয়াৰ পিছত আহিলে গোল মানে গোলাকৃতিৰ বস্তু কাষৰ চিত্ৰত তোমালোকে দেখিছা গোল বুলি কওঁতে তোমালোকে বল সকলোৱে চিনি পোৱা যে বলটো ঘূৰি আছে আৰু এইটো হ'ল গোলাকৃতিৰ বস্তু ঠিক মোৰ হাতত থকা এই ফুটবলটোৰ নিচিনাকৈ তোমালোকে এই বলটোৰ ক্ষেত্ৰত দেখিছা যে ইয়াত চোৱাচোন তোমালোকে ইয়াত যদি মই তোমালোকক চুক বিচাৰিবলৈ কওঁ চুক বিচাৰি পাবানে বাৰু ইয়াত আমাৰ কোনো চুক নাই নহয় জানো আৰু ইয়াত যদি আমি কাষ বিচাৰোঁ যিহেতু আমাৰ ইয়াত আমি এখনেই তল দেখা পাইছো আমি যদি চাওঁ বলটো ভালকৈ যে ইয়াত তল মাত্ৰ এখন আছে গতিকে ইয়াত কোনো কাষ নাই
অৰ্থাৎ আমি ক'ব পাৰিম যে এটা গোলাকৃতিৰ বস্তুৰ চুক নাথাকে আৰু ইয়াৰ কাষো নাথাকে, কিন্তু ইয়াৰ তল এখন, যিখন নেকি আমি চুই চালে দেখিম যে বক্ৰতল অৰ্থাৎ বেকা তলখন। ঠিক আছে, গতিকে আমি বুজি পালো এইটো কথা। ইয়াৰ পিছত আহিলে চুঙা। চুঙাকৃতিৰ বস্তুৰ ক্ষেত্ৰত তোমালোকে চোৱা, এইটো দুই মূৰ খোলা, গতিকে তোমালোকে দুই মূৰ বন্ধ বুলি ধৰিব। তাৰপিছত আমি কথাটো আলোচনা কৰিম। তোমালোকে কাষৰ চিত্ৰত দেখিছা চুঙা মানে কি। এই চুঙাৰ জাতীয় বস্তুৰ ক্ষেত্ৰত ইয়াত যদি আমি চুক বিচাৰো, আমি চুক পামনে বাৰু? তোমালোকে চোৱা, ইয়াত কোনো চুক নাই, নহয় জানো? ইয়াত কোনো চুক নাই, কিন্তু ইয়াত যদি আমাক তল সোধে তেনেহলে আমি কম ইয়াত তল আছে, কাৰণ এইখন এখন তল, এইখন যিখন ঘূৰণীয়া মই যিখন হাতে ধৰি আছো এনেকে ঘূৰাই ঘূৰাই, এইখন এই ঘূৰণীয়া এখন তল, আৰু এইফালে যদি বন্ধ থাকে তেনেহলে আমি ইয়াতো এখন তল পাম, ইয়াতো পাম, অৰ্থাৎ মুঠ এখন, দুখন আৰু তিনিখন তল পাম। তাৰ এইখন বেকা আৰু এই দুখন পোনপোন, অৰ্থাৎ আমি ইয়াত তল পালো তিনিখন, কিন্তু চুক নাই। আৰু কাষ, আমি জানো যে দুখন তল য'ত লগ লাগে তাকে কাষ বুলি ক'ব পাৰো। গতিকে এই ক্ষেত্ৰত, এই চুঙাটোৰ ক্ষেত্ৰত আমি চাম যে ইয়াত এইফালে এখন তল আছে আৰু এইখন তল আছে, গতিকে এই দুইখন মিলি এইটো হ'ল ইয়াৰ কাষ, আৰু ঠিক সেইদৰে এইটো এটা কাষ। অৰ্থাৎ ইয়াত আমি ক'ব পাৰিম যে দুখন, অৰ্থাৎ দুটা কাষ আছে আৰু তিনিখন তল আছে, এখন, দুখন, তিনিখন, আৰু ইয়াত কোনো চুক নাই। ঠিক আছে, ঠিক কাষৰ চিত্ৰত দেখুৱাৰ দৰে। ঠিক আছে, তাৰপিছত আমি চাম এই আকৃতিটো। এনেকুৱা ধৰণৰ আকৃতি তোমালোকে প্ৰায়ে দেখিবলৈ পোৱা। তোমালোকে জানা আইচক্ৰীম খাওঁতে আমাৰ যিটো চুঙাটো, বা এনেকুৱা ধৰণৰ তোমালোকে আমাৰ গাজৰ আৰু বিভিন্ন বস্তু আছে, আমাৰ কলডিলটো যদি আমি মাজতে কাটি দিওঁ তেতিয়াও আমি এনেকুৱা ধৰণৰ দেখা পাম। আৰু ঠিক তোমালোকে কাষৰ চিত্ৰত দেখাৰ দৰে। গতিকে এই ধৰণৰ বস্তুক আমি কম শংকু, নহয় জানো? শংকুৰ ক্ষেত্ৰত আমাৰ যদি চুক বিচাৰো আমি চুক পাম। তোমালোকে দেখিছা যে চুক কেইটা, তোমালোকে বুজি পাইছা। ইয়াত আছে চুক এটা আৰু চুক নাই। আৰু এইখন তল যদি আমি বন্ধ বুলি কওঁ বা বন্ধ বুলি ধৰি লওঁ, তেনেহলে আমি দেখিম ইয়াত এইখন এখন বেকা তল আছে, এইখন যিখন মই হাতে ধৰি আছো, আৰু এইখন এখন তল, মুঠতে ইয়াত তল আছে দুখন, এখন এইখন আৰু এখন এই বেকা তলখন, আৰু চুক আছে এটা, আৰু কাষ কিমানটা আছে আমি জানো। এইখন এখন তল, এইখন এখন তল, গতিকে দুইখন তল লগ লাগিছে ইয়াত, গতিকে ইয়াত এটা ঘূৰণীয়া কাষ আছে, এইটো হ'ল ইয়াৰ কাষ। ঠিক আছে, অৰ্থাৎ ইয়াৰ কাষ এটা। গতিকে তোমালোকে শংকুৰ ক্ষেত্ৰত কথাখিনি বুজি পালা। ঠিক আছে, ধন্যবাদ। তাৰপিছত আহিলে আমাৰ এই চানেকিখিনি। এই চানেকিখিনিৰ ক্ষেত্ৰত তোমালোকে দেখিছা ইয়াত কিছুমান নিৰ্দিষ্ট ধৰণৰ সৰু সৰু আকৃতি আছে, আৰু সেইবিলাক বাৰে বাৰে ব্যৱহাৰ হৈ পেলাই আমাৰ সম্পূৰ্ণ গঠনটো গঠিত হৈছে। গতিকে এই ক্ষেত্ৰত তোমালোকে দেখিছা কিছুমান ত্ৰিভুজাকৃতিৰ বা এইটো হ'ল কিছুমান আয়তাকৃতিৰ বস্তু বাৰে বাৰে আহিছে, আৰু ফলত এই গঠনটো হৈছে। ঠিক তেনেকৈ তোমালোকে বাকীবিলাক গঠনো চাবা ইয়াত থকা। তাৰপিছত আহিলে আমাৰ এই চিত্ৰখিনি। এই চিত্ৰখিনি তোমালোকে দেখিছা যে ইয়াত এখন গাড়ী দেখুৱাইছে, যে গাড়ীখন আমাৰ প্ৰথমে দেখুৱাইছে সন্মুখ ভাগৰ পৰা, আৰু তাৰপিছত দেখুৱাইছে গাড়ীখন কাষৰ পৰা, আৰু তাৰপিছত দেখুৱাইছে ওপৰৰ পৰা। তোমালোকে ভালদৰে মন কৰা, সন্মুখৰ পৰা দেখিবলৈ কেনেকুৱা লাগে তোমালোকে দেখিছা। আৰু তাৰপিছত আমাৰ গাড়ীখন কাষৰ পৰা দেখুৱাইছে, কাষৰ পৰা চালে গাড়ীখন আমি কেনেকৈ দেখিম তোমালোকে ধৰিব পাৰিছা। আৰু তাৰ পিছৰ দৃশ্যটো আৰু শেষৰ ছবিখনত আছে গাড়ীখন ওপৰৰ পৰা দেখুৱাইছে। গতিকে এনেকৈ তোমালোকে বিভিন্ন বস্তু পাবা। তাৰ পৰা তোমালোকে এই ছবিখিনি মিলাই তোমালোকে চাবা। ঠিক আছে, আৰু এতিয়া আমি চাম এই ছবিখিনি। এই ছবিখিনি তোমালোকে কি দেখা পাইছা বাৰু? যে প্ৰতিটো বস্তুৱে মাজেদি সমানে দুভাগ কৰিছে। ঠিক মোৰ হাতত এটা গছৰ পাত আছে, তোমালোকে হয়তো মন কৰিছা যে এই গছৰ পাতটো চোৱা, দেখা পাইছা? এই গছৰ পাতটো আমি যদি চাওঁ, ইয়াক আমি মাজেদি সমানে দুভাগ কৰিব পাৰিম। মই তোমালোকক মাজেদি দুভাগ কৰি দেখুৱাইছো। এই চোৱা, মাজেদি মই দুভাগ কৰিলো, আৰু ইয়াৰ দুই কাষে দেখিবলৈ একেই। আৰু যদি মই মেলি দিওঁ, পাতটো এনেকুৱা হ'ব। ঠিক আছে, ঠিক তোমালোকে কাষৰ চিত্ৰত দেখা সেই পখিলাজনী বা সেই গছৰ পাতটোৰ নিচিনাকৈ এই গছৰ পাতটো আমি মাজেদি সমানে দুভাগ কৰিব পাৰিছো। আৰু যদি মাজেদি মই দুভাগ কৰো, তেনেহলে আমি এইফালে দুভাগ কৰিব পাৰিম। ঠিক আছে, তোমালোকে নিশ্চয় মন কৰিছা। অৰ্থাৎ এনেকুৱা ধৰণৰ বস্তুবিলাক আমি প্ৰায়ে দেখিবলৈ পাওঁ। ঠিক তেনেকৈ আমাৰ কিছুমান ইংৰাজী আখৰ আছে, তোমালোকে চিত্ৰত চাই লোৱা যে তাত দেখুওৱাৰ ধৰণে যে মাজেদি যি কিছুমান আখৰ আছে, যিবিলাক আখৰ আমি মাজেদি সমানে দুভাগ কৰিব পাৰো। দুভাগ কৰি দিলে আমাৰ দুইফাল দেখিবলৈ একেই, আৰু ইফাল সিফালৰ লগত সম্পূৰ্ণ মিল থকা, আৰু এনেকুৱা ধৰণৰ বস্তুবিলাকক আমি প্ৰতিসম বস্তু বুলি ক'ব পাৰো। ঠিক তেনেধৰণে তোমালোকৰ এই ছবিখিনিত থকাৰ দৰে এই ছবিখিনিত আমাৰ মাত্ৰ একাংশ দিয়া আছে, অৰ্থাৎ এটা ফাল দিয়া আছে, আমি কাষৰ ফালটো নিজেই আঁকিব লাগে। গতিকে মই তোমালোকৰ কাৰণে প্ৰথম অংশটো কৰি দিছো, তোমালোকে চোৱা। ইয়াত আমাৰ এই বাওঁফালটো দিয়া আছে, আমি ইয়াত সোঁফালটো মোৰ ফালত মই লগাই দিছো, আৰু সম্পূৰ্ণ গঠনটো ৰূপ লৈছে।
ঠিক তেনেধৰণে তোমালোকে বাকীকেইটা ছবি সম্পূৰ্ণ কৰিবা। ঠিক আছে, আৰু একেবাৰে শেষত আমাৰ আছে এই চিত্ৰখিনি। এই চিত্ৰখিনি তোমালোকে এটা কথা মন কৰিছা যে আমি যেতিয়া দাপোনৰ সন্মুখত ৰৈ দিওঁ তেতিয়াহ'লে আমি নিজকে ওলোটাকৈ দেখা পাওঁ, নহয় জানো? ঠিক তেনেকৈ আমি যদি কোনো এটা ইংৰাজী আখৰ বা অন্য কোনো বস্তু আমি দাপোনৰ সন্মুখত ৰাখোঁ তেনেহ'লে কেনেকুৱা দেখিম বাৰু? অৰ্থাৎ ইয়াত তোমালোকে চোৱা যে ই আখৰটোৰ সন্মুখত দাপোন ৰখা হৈছে আৰু তাৰ ফলত আমাৰ ই এটা প্ৰতিবিম্ব আমি দেখিছো অলপ ওলোটাকৈ, নহয় জানো? ঠিক তেনেধৰণে আমি প্ৰতিটো বস্তুৱেই দাপোনৰ সন্মুখত ৰাখিলে তাৰ ওলোটা প্ৰতিবিম্ব আমি ওলোটাকৈ দেখা পাওঁ। অৰ্থাৎ তাৰ সোঁফালটো বাওঁফাল হয় আৰু বাওঁফালটো সোঁফাল হ'ব, নহয় জানো? গতিকে তোমালোকে এই ছবিখিনি নিশ্চয় বুজি পাইছা আৰু তোমালোকেও নিজৰ ঘৰত দাপোনৰ সন্মুখত কিছুমান বস্তু ৰাখি ওলোটাকৈ কেনেকুৱা দেখি তোমালোকে পৰীক্ষা কৰি চাবা। ঠিক আছে, গতিকে মই আশা কৰো তোমালোকে পাঠটো নিশ্চয় বুজি পাইছা। গতিকে তোমালোকে সকলোৱে এবাৰ পাঠটো পুনৰ আয়ত্ব কৰিবলৈ যত্ন কৰিবা। ঠিক আছে, ধন্যবাদ।